हाय हेलो नमस्कार वेलकम टू माय यूट्यूब चैनल कि खबर आइस সকলে নিশ্চয় ভাল চাগে আজি আছে ভাওনা মাজুলীৰ পটিয়া গাঁৱত নাটক মৎস্য অৱতাৰ দেখাম সকলোবোৰ চাব এয়া আমি আহি পাইছোহি নামঘৰ ইয়াতে অনুষ্ঠিত হ'ব ভাওনা সুন্দৰ পৰিৱেশ সকলে চাওক আজি আমাৰ ভাওনাৰ মূল মানুহজন দুৰ্লভ শইকীয়া একেতে আজি বায়ন কৰিব সম্পূৰ্ণ অকলশৰীয়া অকলে যিমান পাৰে কিমান চেষ্টা কৰিব শিকি আছে কিন্তু যথেষ্ট ভাল কৰে আৰু এজন মোৰ সহকৰ্মী মোৰ লগত আহিছে জীৱন্ত বৰা চাই থাকক দেখাই আছো সকলোবোৰ ইয়াতে হ'ব ভাওনা সুন্দৰ এটা এতিয়া বৰ্তমান খালী হৈ আছে নামঘৰ পিছত মানুহ আহিব ইয়াতে বহিব সুন্দৰ নামঘৰ ধুনীয়াকৈ সজাই তুলিছে এই নামঘৰ ইয়াতে অনুষ্ঠিত হ'ব এইজন আজি আমাৰ বিখ্যাত নাৰদজন এজনে আজি আৰু ফালি দিব আৰু ফালি দিব ৰাইজ দেখাই আছো সকলোবোৰ চাই থাকক আমাৰ মেকআপ আৰ্টিষ্ট এইজনৰ মেকআপৰ গুলি ৰাইজ মেকআপৰ প্ৰয়োজন হ'লে কণ্টেক্ট কৰিব ডেছক্ৰিপশ্যনত নাম্বাৰ দি দিম চাই থাকিব এয়া আমাৰ মেকআপ আৰ্টিষ্ট সুন্দৰ মেকআপ কৰে এজনে তেওঁ এতিয়া বৰ্তমান বৰম্বা মেকআপ কৰি আছে এই বৰম্বা এইজনে আমাৰ মেইনজন আৰু ৰাইজ তেওঁ বিষ্ণু মেকআপ দি আছে এছত সুন্দৰ গেটআপ হাঁহি মেইন বিষ্ণু হাঁহি মেইন কাৰণ বেছিকৈ হাঁহি ধুনীয়া দি আছে এক ভয়ঙ্কর পুনঃ বিপুল ব্রহ্মা বিষ্ণু রুদ্র একেবারে উপায় এইমাত্র
মহাকাশ আবিৰ্ভাৱ হৈ পৰি গ'ল পৃথিৱীৰ মহাপ্ৰলয়ৰ আৰম্ভ চাৰিওফালে কেৱল পানীয়ে পানী তাত কোনো জীয়াই মাত্ৰ দৈত্য দানৱবোৰে অতি ভয়ংকৰ হৈ এই দৈত্য দানৱবিলাকৰ নিধন কৰিবলৈ এই গোটটো কিমান সময় প্ৰয়োজন কৰিব দুষ্টক দমন আৰু কৰিব লাগিব আপুনি কথাটো বৰ পাতল হৈ ভাবিছে ধ্বংস হৈ যোৱা সৃষ্টিজাবোৰ পুনৰ গঢ়ি দিয়াটো ইমান সহজ অৱশ্যে হয় কিন্তু প্ৰভু এই মহাপ্ৰলয়টো কোনোৱে বাচি তাৰ কাৰণ এই মহাপ্ৰলয়ত কোনোৱে বাচি সত্যবোধ ৰজাই এই মহাপ্ৰলয়ত বাচি থাকিব প্ৰভু নাৰায়ণ নাৰায়ণ এই সত্যবোধ ৰজাৰ দ্বাৰাই পৃথিৱীৰ সৃষ্টি ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰিব